মূৰ্খ মানুহৰ লগত যুক্তিতৰ্ক নকৰাই ভাল, কাৰণ তেনেকুৱা কৰা মানে আমি নিজেই নিজৰ সময় নষ্ট কৰা। ভগৱান মূৰ্তিত বাস নকৰে। আচলতে আমাৰ অনুভূতি, আমাৰ ঈশ্বৰ আৰু আমাৰ আত্মাই হৈছে মন্দিৰ। মানুহে নিজেই নিজৰ কৰ্মৰ দ্বাৰা জীৱনলৈ দুখক আমন্ত্ৰণ কৰে। মনৰ মাজত থকা জন আপোনাৰ পৰা দূৰত থাকিলেও ওচৰত আছে। যিজনে আপোনাৰ মনৰ স্থান দখল নকৰিলে তেওঁ কাষত থাকিও দূৰত আছে। হাৰ মানি লোৱাটোৰ প্ৰয়োজন তেতিয়া হয় কাজিয়া যেতিয়া আপোন মানুহৰ লগত হয়, আৰু জয়ৰ প্ৰয়োজন তেতিয়া হয় কাজিয়া যেতিয়া নিজৰ লগত হয়। যিয়ে তুমি কথা কোৱা সময়ত অন্যমনস্ক হৈ থাকে, তেওঁৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিবা। কেতিয়াও কাৰো আগত নিজৰ ৰহস্য প্ৰকাশ নকৰিবা। যদি তুমি নিজেই নিজৰ ৰহস্য লুকুৱাই ৰাখিব নোৱাৰা, আনে ইয়াক কিয় লুকাই ৰাখিব? এই ধাৰণাই আমাক ধ্বংস কৰে। বিশৃংখলভাৱে কৰ্ম কৰা লোকসকলে না সমাজৰ মাজত সুখী হ'ব পাৰে, না বনত। যিকোনো এটা কাম কৰিব যোৱাৰ আগতে 3টা প্ৰশ্ন নিজকে কৰি লোৱা ভাল। মই এইটো কিয় কৰিব গৈ আছো? ইয়াৰ ফলাফল কি হ'ব? মই সফল হ'ব পাৰিমনে? যিজনে আনৰ ভালৰ বাবে নিজক ত্যাগ কৰে, তেওঁহে প্ৰকৃত পুৰুষ। ভাগ্যই তেওঁকহে সহায় কৰে, যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়। এলেহুৱা মানুহৰ কোনো বৰ্তমান আৰু ভৱিষ্যত নাথাকে। সফল হ'বলৈ ভাল বন্ধু আৰু বহুত বেছি সফল হ'বলৈ ভাল শত্ৰুৰ প্ৰয়োজন। দুষ্ট মানুহৰ মিঠা কথাত কেতিয়াও বিশ্বাস নকৰিবা। তেনে মানুহে নিজৰ প্ৰকৃত স্বভাৱ কেতিয়াও ত্যাগ কৰিব নোৱাৰে। যিদৰে সিংহই কেতিয়াও উপদ্ৰৱ কৰা বন্ধ নকৰে। ভয়ক পৰাপক্ষত ওচৰত আহিব নিদিবা, আৰু যেতিয়া ই ওচৰত আহে ইয়াৰ ওপৰত আক্ৰমণ কৰিবা। প্ৰতিটো সম্পৰ্কৰ আঁৰত কিবা নহয় কিবা স্বাৰ্থ লুকাই থাকে। এনেকুৱা কোনো সম্পৰ্ক নাই য'ত স্বাৰ্থ জড়িত নাই। অপ্ৰিয় হ'লেও ই সত্য। পৃথিৱীখন প্ৰয়োজন অনুসৰি চলে। জাৰৰ দিনত যিটো সূৰুযৰ অপেক্ষা কৰা হয়, গৰমৰ দিনত সেইটো সূৰুযকে অপমান কৰা হয়। মানুহে আপোনাৰ মূল্য তেতিয়া বুজিব যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব।